পাৰ্পল এই মজা লাগে বে গাইছে এইখিনি লোকেশ্যনত আহি কেনে সঁচাকৈ কিন্তু বম বেছি ভাল ডিউটি চিউটি মানে সোনকালতে শেষ হ'ল আৰু এইফালে গোটেই বাছবিলাক আৰু এইফালে মেইন লোকেশ্যনটো চাওকচোন কি বহুতে গম নাপায় কি বস্তু মানে যিহেতু কাষ্টমাৰটো দোকানখন অলৰেডি বন্ধ কৰি দিলে আৰু বন্ধ কৰি দিয়াৰ কাৰণে তো এইটো নচলালে এইটো ডিউ লাগি থাকে মানে যেনেকৈ ফাইন লাগি থাকে তো তেনেকুৱা এটা ডিউ লাগি থাকে অৰিজিনেল ফিল্ডটো কি কামত জইন কৰিছোঁ মই ফোনপে স্পীকাৰত জইন কৰিছোঁ স্পীকাৰবিলাক যে এক্টিভ কৰে সেই এক্টিভত এইটো এটা মানে এটা লৈ ল'ম আৰু তো এইফালে ডিউটিৰ পৰা একদম বাহিৰে যাই আছোঁ ষ্টক আনিবৰ কাৰণে আৰু এইফালে আমাৰ TSA গাড়ীখন লৈ আহিছোঁ আৰু যিহেতু এখন ডাম্পাৰখন লৈ আহিছোঁ তো বঢ়িয়াকৈ যাই আছোঁ তো মই ভালকৈ চিনি নাপাওঁ দুৰ্বলাই ভালকৈ চিনি নাপায় কি নহওক আৰু যাই আছোঁ তাত চিল্লে যাই আছোঁ চিল্লে যাই কেনে ক'ত কেনেকৈ কি হয় গম পাই আছোঁ আৰু চোলা খাই যাই আছোঁ টেনশ্যনে নাই বাকী যি কি নহওক ফ্ৰী ফায়াৰ একদম PUBG লেভেলটো আমাৰ আছোঁ আৰু ফাইনেলি ষ্টক লৈ ল'লোঁ আমাৰ ফোনপে আৰু মই বহুত দিনৰ পৰা কোৱাই নাছিলোঁ কি কামত জইন কৰিছোঁ মই ফোনপে স্পীকাৰত জইন কৰিছোঁ স্পীকাৰবিলাক যে এক্টিভ কৰে সেই এক্টিভত এইটো এটা মানে এটা লৈ ল'ম আৰু তো এইফালে হেলমেট আৰু যে মই ডেলিভাৰীত আছিলোঁ এইটো আমাৰ গুৱাহাটীৰ ডেলিভাৰী অফিচটো হয় ইফালে ল'ৰাবিলাকে চুইমিং কৰি আছে এইফালে এইবিলাক বঢ়িয়াকৈ প্ৰায় ষ্টক লৈছোঁ তো এতিয়া বঢ়িয়াকৈ যাই আছোঁ ফাটি গৈছে বাৰু ষ্টেণ্ডিং আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু মানে আহি কেনে গম পালোঁ যে এইটো দিছে মানে ডেলিভাৰী কৰি আহে হয় বাকী বঢ়িয়াকৈ এতিয়া ডাইৰেক্ট 4 লাইন হাইৱেত উঠি ল'লোঁ উঠি যাই কেনে একদম ধুনীয়াকৈ যাই আছোঁ আৰু ইফালে এতিয়া এটা কানেকশ্যন এটা কৰি দিলোঁ পেটিএম আছিল ফোনপে আহি গ'ল আমাৰ ৰোহিত আছে তো বঢ়িয়াকৈ আৰু এইখন দোকানত এইফালে বশিষ্ঠ মন্দিৰ আৰু এইফালে দাদাৰ দোকান হৰি ষ্ট'ৰ তো এইখন দোকানত লগাই দিলোঁ আৰু মানে নতুন আগতে অলৰেডি খোলাই আছিলে তো স্পীকাৰটো হেৰি কৰি কানেকশ্যন তো ব'লক A few minutes later. ৰাইজ মই বাছ গাড়ী মানে কি আৰু গাড়ী বোলা বস্তুটো মোৰ বহুত বেছি ফেভাৰেট আৰু সেইটো কাৰণে আজি সঁচাকৈ এইটো কাৰণে ভাল লাগিছে আৰু মই মানে কি আৰু আজিৰ তাৰিখলৈ যি বস্তু পাইছোঁ বা যি বস্তু ভাল পাওঁ তো দুদিন দেৰি হ'লে কিন্তু আৰামছে মই বস্তুখিনি পাইছোঁ আৰু এতিয়া চাওক মই গাড়ী ভাল পাওঁ মানে মেইনলি মই বাছ গাড়ী হওক আপোনাৰ মাল টানা ডাঙৰ গাড়ী হওক আৰু মানে চাৰিচকীয়াৰ প্ৰতি মোৰ ইমান ইণ্টাৰেষ্ট নাই কিন্তু বাইক আপোনাৰ বাছ ট্ৰাক ডাঙৰ ট্ৰাক তো এনেকুৱা প্ৰতি মোৰ বহুত বেছি ইণ্টাৰেষ্ট আৰু তাৰ কাৰণে মই আজি মানে সেইটো ভাল পাওঁ আৰু তো তাৰ কাৰণে মই গুৱাহাটী ISBT লোকেশ্যনটো ভাল পোৱা আছোঁ আৰু লাষ্টত যায় যে মোৰ জবটোৰ জইনিঙো হৈ গ'ল ISBT লোকেশ্যনত আৰু ISBT লোকেশ্যনত আহি পেলাই যদি এনেকুৱা বাছবিলাক যদি দেখা পাই থাকোঁ তো কেনেকুৱা লাগিব আপুনি নিজে কমেণ্ট কৰি এটা ক'ব তো এইফালে বাছবিলাক সিটো ছাইডেদি যাওঁ বাৰু তো আজি মানে কি হ'ল ইমামুলতাও যোৱা নাই সিফালে আছে তো মোৰ বাইকখনো সিফালে আছে মানে তো আজি যোৱা নাই যাম বাৰু অলপ দেৰিকৈ যাম চাগে সিটো চাইডে আজি এপাক ঘূৰিম আৰু আজি মানে এতিয়া ফ্ৰী হৈ গ'লোঁ পূৰা কাম চাম খতম তো এতিয়া বাজিল আপোনাৰ 5:21 আৰু 5:21 আজি মানে কাম চাম খতম হৈ গ'ল তো সেয়া আৰু RVP বহুতে গম নাপায় কি বস্তু মানে যিহেতু কাষ্টমাৰটো দোকানখন অলৰেডি বন্ধ কৰি দিলে আৰু বন্ধ কৰি দিয়াৰ কাৰণে তো এইটো নচলালে এইটো ডিউ লাগি থাকে মানে যেনেকৈ ফাইন লাগি থাকে তো তেনেকুৱা এটা ডিউ লাগি থাকে তোমাৰ 15 টকা হওক 125 টকা হওক তো এনে ডিউ এটা লাগি থাকে তো ডিউটো লাগি থকাৰ কাৰণে কাষ্টমাৰে ঘূৰাই দিয়ে যিহেতু কাষ্টমাৰে এইটো দৰকাৰে নাই প্ৰয়োজনে নাই আৰু এইটো ৰাখি কিনে কি কৰিব তো এইটো RVP এটা উঠালোঁ আৰু দুটা কানেকশ্যন দিছিলোঁ আৰু ৰোহিত ভাইয়ে দি দিলে তো এতিয়া দুটাই আমি যাই আছোঁ ISBT মানে য'ত আমাৰ গেট মিটিং লোকেশ্যন হয় তো
তাতে যাই আছোঁ। সেইফালে মোৰ বস্তুটো একদম চলাই আছে ৰোহিত ভাইয়ে। তো এতিয়া যাই আছোঁ মৰা ভৰলুৰ পাৰেদি, যিহেতু মই বাছ লাভাৰ মানুহ আৰু বাছৰ ওচৰতে মোৰ কাম পাই গৈছোঁ। এইটো আছে বিপ্লৱ দা বহি কেনে, আমাৰ বিপ্লৱ দা বহি আছে আৰু মোবাইল গাড়ীতো দি আছে, মোবাইল চাৰ্জ চাই আছে। এইটো ৱেব চিৰিজ চাই আছে ডিউটিৰ সময়ত মানে ইয়াতে আহিলোঁ আজি ফাৰ্ষ্ট টাইম মানে বাছৰ হেৰি কৰিব। আজি ডিউটি চিউটি মানে সোনকালতে শেষ হ'ল আৰু এইফালে গোটেই বাছবিলাক আৰু এইফালে মেইন লোকেশ্যনটো চাওকচোন কি মজাৰ আল্টিমেট। আৰু এইফালে বঢ়িয়াকৈ এইফালে আমাৰ ৰোহিত, এইফালে মই আহিছিলোঁ মানে মেইনলি আপোনাৰ মাইনাদা আৰু ডায়মণ্ড দাক লগ ধৰিব, কিন্তু মানুহটো দুটা নাই। কিন্তু শ্লাম্বাৰ মাইনাদাৰ গাড়ীখন দেখিছোঁ, এইফালে এইখন দেখিছোঁ পাৰ্পল। এই মজা লাগে বে গাইছে এইখিনি লোকেশ্যনত আহি কেনে সঁচাকৈ কিন্তু বম বেছি ভাল লাগে, বম বেছি বুলি ক'লোঁ। তো ফাইনেলি মাইনাদাহঁতক লগ নাপালোঁ বাৰু, কিন্তু নাই মানুহ। তো এইখন এখন মাহি ট্ৰেভেলছ, তো আৰু একদম আল্টিমেট লাগে। তো গাইছ ফাইনেলি ডিউটিৰ পৰা আহিলোঁ আৰু ডিউটিৰ পৰা আহি মেগী চেগী খালোঁ আৰু মেগী চেগী খাই একদম বঢ়িয়াকৈ, যিহেতু 17 তাৰিখ মোৰ বাৰ্থডেও হ'ব। তো তাকে লগৰকেইটাৰ লগত মেছেজ কৰিছোঁ, লগৰ মানে সেয়া আৰু কিবাকিবি আমি কিবাকিবি মেছেজ কৰি আছোঁ এতিয়া গুৱাহাটীতে বাৰু। তো বাকী এইবাৰ বাৰ্থডে কিবা এটা বেলেগ ভাবি আছিলোঁ, পিছত বেলেগ হৈ গ'ল। তো বাকী ভবাৰ কথা নহয়, সেইটো বাটত আছে কণাবৃদ্ধি যিকোনো হৈ গ'ল। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। তো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি ক'ব।